ফ্ৰেণ্ডছ, অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। এইটোত অলৰেডি আমি খেলি আহিলোঁ, কিন্তু ভিডিঅ' কৰা নহ'লে। এতিয়া বেলেগে খেলিছে, বেলেগ মানুহে খেলিছে, উঠিছে। তাকে বোলো ভিডিঅ'টো বনাই দেখুৱাই দিওঁ কেনেকৈ ঘূৰে এইটোত। ইমান ভয় লাগিলে নহয় এইটোত উঠি, বহুত ইমান উল্টা পুল্টা ঘূৰে, বহুত ভয় লাগিলে দেই, আৰু ভালো লাগিলে বাৰু। চাই থাককচোন আপোনালোকে কেনেকৈ ঘূৰে এইটো। প্লিজ ভিডিঅ'টো যদি ভাল পাইছে ফ্ৰেণ্ডছ, আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, আৰু লগতে আমাক ছাপৰ্টো কৰিব। এইটো চাওকচোন বাৰু কেনেকৈ ঘূৰিছে। ইয়াতে সৰু ল'ৰা ছোৱালী উঠিবলৈ নিদিয়ে, কাৰণ এইটো ইমান উল্টা পুল্টা ঘূৰে নহয়, কিবা মূৰ চুৰ ঘূৰাই যায়গৈ, বমি লাগি যায়গৈ। আমি উঠোঁতে ভিডিঅ' কৰা মানুহ নাছিলে, সেইবাবে ভিডিঅ' কৰা নহ'লে। চাওকচোন বাৰু কেনেকৈ ঘূৰিছে। ইয়াতে আমি উঠিব গৈছিলোঁ, কিন্তু ইয়াতে বোলে 6জন লাগিব মানুহ। এতিয়া যে ইয়াত মানুহ অহা নাই কোনো, সেইটো কাৰণে আমি ইয়াৰ পৰা গুচি আহিলোঁ। আৰু চাওকচোন এইফালে খেলি আছে, তালৈ যাওঁ। বডি বিল্ডাৰ ইয়াতে এতিয়া মানুহ নাই, সেইটো কাৰণে খেলিব পৰা হোৱা নাই। অকল এজন দুজন হ'লে ইয়াতে নেখেলাই। এতিয়া যাওঁচোন ঘোঁৰাত উঠোঁগৈ। ভিডিঅ'টো যদি বনাওঁতে ক'ৰবাত কিবা ভুল হৈছে, কওঁতে যদি মোৰ ক'ৰবাত ভুল হৈছে, প্লিজ আপোনালোকে ক্ষমা কৰি দিব আৰু জনাব কেনেকৈ ক'ব লাগে, কি কৰিব লাগে। প্লিজ আপোনালোকে ছাপোৰ্ট কৰিব। নালাগে, ইয়াত উঠা, তাতো বহিব পাৰি। ইয়াত কেনে বহিম এতিয়া মই? সমপতে মারে আকাশতি জুলি, তোমার কথা থাকি মনে লাগে আমনি। नहीं रही से চাম নাজানো আৰু দেই। মোক অকলে দি দিলে, দেখিছে? মই চলাম পানী। ঘূৰিবলৈ আৰম্ভ কৰিছে, দেখক কেনেকৈ পানী মাৰিছে। কিন্তু এইটোত মই যিটোত বহিলোঁ এইটোৱেচোন পানীয়ে নামাৰে, এইটো বেয়া। এইফালে ছোৱালী আৰু বাপেক বহি আছে, এইফালে এডাল পাইপ এডাল দি থোৱা আছে, এৰাই গ'ল, গোটেইখন পানীকে পৰিছে। চাওক আপোনালোকে, এৰি দিয়ক, এডাল এৰি দিয়ক, মুখত পৰিছে। পেঙ্গুইন আছে, ডলফিন আছে,
ওপৰত আছে কোনটো এইটো মোৰ সেইফালে চাওকচোন বাৰু কেনেকুৱা বহুত ভয় লাগে দেই মতেতো উঠিব নোৱাৰোঁ দেই ইয়াতে উঠোঁ যাম ইয়াতে বোলে এই বটনটো এনেকৈ টিপি ধৰি থাকিব লাগিব তেতিয়া বোলে ওপৰলৈ যাব নহ'লে হেনো ওপৰলৈ নাযায় ইয়াতে ঘূৰি থাকিব ষ্টাৰ্ট হৈ গ'ল ঘূৰিবলৈ আৰম্ভ কৰিছে ধুনীয়া বতাহ মাৰিছে ওপৰলৈ উঠিলে টিপি থাকা দে হা হাই পাপা ওপৰলৈ উঠিলে পাপা ৰকেটত উঠিলে ৰকেট জীৱনত ফাৰ্ষ্ট টাইম উঠিছোঁ দেই জীৱনত ফাৰ্ষ্ট টাইম এইটো এতিয়া আমি উঠি যোৱা ঘোঁৰাকেইটা এতিয়া আমাৰ ছোৱালী গৈছে কাৰ চলাবলৈ ইয়াত খেলিবলৈ বহুত কিবা কিবি আছে উঠিবলৈ কিন্তু আমাৰ এতিয়া সময় নহ'ব গোটেইখিনিতে চাগে উঠিবলৈ আমাৰ অহাটো আজি দেৰি হ'ল চাওঁচোন আৰু কিমান ক'ত উঠিব পাৰোঁ দেখাই থাকিম বাৰু আপোনালোকে ভিডিঅ'টো চাই থাকক ইয়াতে আমাৰ ছোৱালীয়ে কাৰ চলাব নোৱাৰিলে ইয়াতে বোলে 15 বছৰৰ ওপৰখিনিয়েহে পাৰিব হেনো সেইটো কাৰণে ইয়াতে কাৰ চলোৱা নহ'লে এতিয়া বেলেগ কিবা এটা কৰিবলৈ যাওঁ বেলেগ ক'ৰবাত কি খেলিব পাৰোঁ কিহত উঠিব পাৰোঁ চাওঁচোন আকৌ হাই ফ্ৰেণ্ডছ আজি ভিডিঅ' ৰখাইছোঁ এইটো ভিডিঅ' চাওঁ আৰু বেলেগকৈ বহুত কিবা কিবি খেলিবলৈ থাকিলে কিন্তু এতিয়া খেলিবলৈ আমাৰ সময় নহয় চুইমিং পুললৈও যাবলৈ আছে সেইটো বজাত 5টা বজাত বন্ধ হৈ যাব সেইটো কাৰণে এতিয়া চুইমিং পুল যাওঁ ঠিক আছে আকৌ আপোনালোকক বেলেগ এটা ভিডিঅ'ত লগ পাই আছোঁ বাই বাই ভিডিঅ'টো যদি ভাল পালে প্লিজ ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাপোৰ্ট কৰিব আমাক প্লিজ বাই আকৌ লগ পাম